নমস্কাৰ SSLC আৰু HS পৰীক্ষাক লৈ আহি গ'ল ডাঙৰ খবৰ। SSLC আৰু HS পৰীক্ষাক লৈ আহি গ'ল প্ৰশাসনৰ নিৰ্দেশনা। পৰীক্ষাৰ সময়ছোৱাত সকলোৱে মানিব লাগিব কেইবাটাও নিয়ম। পৰীক্ষা হলৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ। কেৱল অনুমতি থকা লোকেহে প্ৰৱেশ কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰ চৌহদত। 100 মিটাৰ ব্যাসাৰ্ধলৈকে 3জনকৈ অধিক লোকে জুম পাতি থাকিব নোৱাৰিব। পৰীক্ষা হললৈ শিক্ষাৰ্থীয়ে নিব নোৱাৰিব মোবাইল, স্মাৰ্ট ৱাচ, ইলেক্ট্ৰনিক সামগ্ৰী। যিকোনো ধৰণৰ সন্দেহজনক সামগ্ৰী নিব নোৱাৰিব 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত। 100 মিটাৰ ব্যাসাৰ্ধলৈকে বাহনৰ পাৰ্কিং কৰিব নোৱাৰিব অনুমতিৰ অবিহনে। পৰীক্ষা হলৰ 200 মিটাৰ ব্যাসাৰ্ধলৈকে লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা। আতচবাদী ব্যৱহাৰতো নিষেধাজ্ঞা পৰীক্ষা হলৰ 100 মিটাৰ ব্যাসাৰ্ধৰ এলেকাত। জিলাই জিলাই প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথমবাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'ব পৰীক্ষা। মুঠ 944টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 4,29,448 গৰাকী শিক্ষাৰ্থী। ছাত্ৰৰ সংখ্যা 1,90,653 জন আৰু ছাত্ৰীৰ সংখ্যা 2,38,795 গৰাকী। ইংৰাজী, বিজ্ঞান, গণিত, সমাজ বিজ্ঞানত থাকিব OMR চিট। SSLCৰ নামত শিক্ষাৰ্থীৰ বাবে এইটোৱেই হ'ব অন্তিম পৰীক্ষা।